কবিতাৰ শিৰোনাম এটা হেৰুওৱা স্বপ্নৰ সন্ধানত। যোৱাকালি মোৰ পুৰণি ঠিকনাত এখন চিঠি আহিছিল। তাহানিতে হেৰুওৱা কজলা সপোনটোৰ পৰা, যাৰ ঠিকনা বিচাৰি মই কবৰ খান্দিছোঁ অতীতৰ। চলাথ কৰিছোঁ চামনি পৰা বৰ্তমানৰ দাপোন, প্ৰত্যাশাৰে অপেক্ষা কৰিছোঁ ভৱিষ্যতলৈ। বতাহৰে ডাকত মোৰ ঠিকনাত বিশ্বাসৰ খামত অহা অনাকাংক্ষিত এখন দীঘলীয়া চিঠি। সপোনটোৱে তাত লিখিছিল, পুৰণি ৰিহাখনিক নতুনৰ বুটা বচা চাদৰেৰে ঢাকি তুমি আহিবা সময়ৰ তালত খোজ মিলাই। চাবা জপতিয়াই নপৰিবা, মেখেলা উজাই পাৰ হবা পৰিৱৰ্তনৰ সেতু। আধুনিক বতাহজাকৰ আমনিত আউলি বাউলি হলে মেৰিয়াই লবা ইতিহাসৰ নিহালি। আলিকেকুৰিটো পাৰ হলেই দুমোজাৰ তমসা নাশি ঢলফাট দিব প্ৰতীক্ষাৰ সুৰুজে। তাহানিৰ দৰেই সাজি কাচি ৰৈ থাকিম মই তোমাক লগ পাবলৈ ঠিক সেইখিনিতে।